আজি আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম কৰিছোঁ। চ' আমি এতিয়া গৈ আছোঁ এঠাইলৈ ফুৰিবলৈ, তাতে মানে এতিয়া দেৱল হৈ আছে। আমি এতিয়া তাতে গৈ দেখুৱাই আছোঁ। তো এতিয়া আমি গৈ আছোঁ দেউল চাবৰ কাৰণে। তো আগলৈকে ধৰ গাড়ী থোৱাৰ জেগা নাই, যিহেতু আমি সেই আগত পাৰ্ক কৰিব লাগিব। তো তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। তো আমি ইয়াতে গাড়ী পাৰ্ক কৰিছোঁ। আমি গাড়ী ঘূৰাই থৈ দিম পূৰা, যাওঁতে সুবিধা হ'ব। তো গাইছ এতিয়া আমি খোজকাঢ়ি যাই আছোঁ, এইফালে গোটেই গাড়ী। তো গাড়ী পাৰ্ক কৰাৰ জেগা নাই, যিহেতু এই আছোঁ গাড়ী পাৰ্ক, কিমান গাড়ী। এইয়া মাহীটো আহিছে, গোটেই এনেই দেউল চাব আহিছে পূৰা। এইটো সৰু মাহী, এইটো ডাঙৰ মাহী, এইটো মামী আছে, এইটো এটা সৰু মাহী, এইটো আমাৰ মাজৰ মাহী। এইবিলাক কি লৈ আছোঁ আমি? আমাৰ মাহী জিলাপি লৈছে। এতিয়া যাম, চাহ খাম ধুনীয়াকৈ, নে কি? এয়া দেউলৰ পৰিস্থিতি চোৱা। কি কৈছা মা? এইয়া ডাঙৰ বোলে আমাৰ এটা ডাঙৰ মাইনা। হেল্ল' গাইজ, তো আমি আহিছোঁ এতিয়া চুক গেটলৈ। তো কি ধুনীয়া পৰিৱেশ, ৱাও নেচাৰ। তো ইয়াতে দুদিন পিছত দেউল হ'বলৈ গৈ আছে, তো তেতিয়াও আহিম আমি। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে? তো চোৱা কি ধুনীয়া পৰিৱেশ, ৱাও। এয়া আমাৰ আজি দেউলৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ ওপৰৰ পৰা। এনেকুৱা মানুহ, সৌ আগত মন্দিৰটো আছে। হা এইফালে পুৰা জুৱা খেলি আছে। তো গাইজ এইফালে চোৱা, এইফালে নাজাৰা চোৱা, কি ধুনীয়া পৰিৱেশ। চ' মানুহ পুৰা গোট খাইছে। তো মই আপোনালোকক দেখুৱাই আছোঁ ওপৰৰ পৰা। তো এতিয়া লাহে লাহে অলপ সন্ধিয়া হৈ আহিছে, এতিয়া আন্ধাৰ হ'ব ধৰিছে। তো চোৱা দৃশ্য চোৱা এবাৰ, মই আপোনালোকক চাৰিওফালে দেখুৱাই আছোঁ। 180 ডিগ্ৰী ঘূৰাই দেখুৱাই আছোঁ, কি ধুনীয়া পৰিৱেশ। চ' বহুত ভাল লাগিব, ভিডিঅ'টো চাব শেষলৈকে, ঠিক আছে? এতিয়া আপোনালোকক অকণমান মন্দিৰৰ ফালে লৈ গৈ আছোঁ। মন্দিৰত অকণমান নামৰ দৃশ্য দেখুৱাম, চাই থাকক।
আমাৰ জিন্তু ভাই কিবা ল'বলৈ বিচাৰিছে চাওক কিমান 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 20 টকা এইখিনি ৰবটটোৱে ৰাতুল লাইটৰ পোহৰত দেখাই নাপায় বাপৰে গাইটা থকা দহ টকা ডাঙৰটো অলপ ভাল ডিজাইন থকা নাফাটে বোলা ব্লেক দে হেল্ল' ভালে লাগছেতো ৰঙা এতিয়া আমি কটা নামকে জিলাপি লৈ আছোঁ তো এই লাষ্ট দাদা গৰম গৰম জিলাপি দে পোৱা হেল্ল' গাইজ চ' আমি এতিয়া ঘৰত যাব ওলাইছোঁ তো বহুত সন্ধিয়া হৈ গ'ল এতিয়া আৰু একো দেখাব নোৱাৰিম গোটেই আন্ধাৰ চাৰিওফালে তো আমি এতিয়া ঘৰলৈকে গৈ থাকোঁ তো ঠিক আছে তো আমি গাড়ী আহি পালোঁ তো আমি এতিয়া গাড়ী আহি পালোঁ ফাইনেলি সেইখন গাড়ী ফ্ৰেণ্ডছ তো আজি দেউলৰ পৰা আহিলোঁ তো বহুত ভিৰ তাতে দেখুৱালোঁ আৰু সন্ধিয়া হ'ল এতিয়া আন্ধাৰ যিহেতু লাইট নাই তো এতিয়া আমি ঘৰত যাই আছোঁ তো ভিডিঅ'টো চাব ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুন আহিছে সেই ভিডিঅ' ছাবস্ক্ৰাইব কৰিব বাই